Hello guys, welcome back to my YouTube channel. তো কি কৰি আছো আপোনালোক দেখাই আছো আজি মানে এই দেখাই আছো বলক আৰু এফালে চাওক প্লাছটো লৈ আছো দেখি আৰু এই চুলাটো অলপ কাটি লৈছো মই মানে গলাটো আহে ন তো অলপ মানে গৰম গৰম উঠে এতিয়া আমি গৈ আছো পথাৰত ভৰি ৰুবৰ কাৰণে এফালে আমাৰ ভাগিনো আছে সেইটো মোৰ ডাঙৰ বা পুতেক হয় মানে মোৰ ভাগিন এটাই ভাগিন আছে আৰু এতিয়া আমাৰ ঘৰত কোনো নাই তলা চলা মাৰি দিছোঁ পুৰা ঘৰত কোনো নাই এতিয়া আমি যাব লাগে পথাৰলৈ তো আমাৰ সকলো ঘৰ মানে আমাৰ ঘৰ সকলো মানুহ পথাৰতে আছেগৈ তো এতিয়া ময়ো যাওঁ বলক আৰু এফালে আমাৰ ভাগিন আছে পাইছি তুমি কি লৈ আছা আৰু এইটো কাটিব লাগিব তাৰ তুমি পথাৰত কি কৰিবা আজি ট্ৰেক্টৰ চলাবা পাৰিবা চলাবলৈ উঠিবা তো ভাগিনে হেনো ট্ৰেক্টৰ চলাব আজি তো দি দিম আৰু চাওঁ কি হয় ট্ৰেক্টৰ চলাম বুলিয়ে মানে আহিছিলে আৰু এতিয়া পথাৰত যাম বুলি কৈছে ট্ৰেক্টৰ চলাবলৈ তো বলক নাগি বলো হাই আৰু এফালে আমি মেইন পথাৰখন পাই গ'লোহি এখন আমগুৰি পথাৰ বুলি কয় আমাৰ দিৰাকৰ আমগুৰি পথাৰ হয় এখন চাই লওক বহুত দূৰলৈকে আছে আৰু এফালে আমাৰ ভাগিন আহি আছে এই মই নাগি ল'ম তোমাক আহা এই পানী যাব নাহিবা যে তুমি আহা মোৰ চুংলুটো থলাইছে আমাৰ ভাগিন হিচিকে পুৰা খোজকাঢ়ি আহি আছে এফালে আৰু বহুত আগত যাব আছে হিচিক আৰু এফালে আমাৰ এফালে সৰু বা আছে পথাৰত আছিলেহি আগৰ পথাৰৰ পৰা আৰু এতিয়া আমি আগত যাব লাগে কেনেকুৱা লাগিছে হিচিক সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু আমাৰ এজন কোঠাও আহিলে আকৌ কোঠাও আহিলে বৰ পৰা আহিলে পথাৰ ৰুবলৈ মাকৰ লগত আহিলে এফালে আমাৰ মা কঠীয়া তুলি আছে আৰু এফালে আমাৰ হিচিক কঠীয়া তুলি আছিলে কিন্তু এতিয়া বহি আছে আৰু এফালে হিচিক বাই বাই মই যাওঁ দেই বাই বাই আৰু মোৰ এই কঠীয়া নিয়া গাড়ীখন পেলাব লাগিবগৈ প্ৰায় 300 মিটাৰ দূৰত আৰু এইখিনি নিব লাগিব এনেকৈ আগলৈ আৰু এফালেদি বতাহ মাৰিবলৈ ষ্টাৰ্ট হৈ গ'ল আৰু এইখিনি কঠীয়াখিনি বিলাব লাগে আৰু এফালে চাওক বতৰটো চাওক পুৰা একদম বতাহ মাৰি আছে আৰু পুৰা কোলা কৰি নিছে বৰষুণ দিব পাৰে হিচিক বৰষুণ দিবনে আজি কোলা হৈছে বৰষুণ দিব নাই হাৱা মাৰি আছে পুৰা বতাহ মাৰি আছে আৰু এফালে হিচিক আৰু মই পথাৰত পুৰা আৰু
আছে আৰু বহুত আছে এইপিনে কঠীয়া বিলাই আছোঁ ইয়াত আৰু পথাৰত খোজ কঢ়া ইমান সহজ নহয় বহুত বিষাই ভৰি আৰু মোৰ ভাগৰ পূৰা লাগি গৈছে ব্লগ সিমান কৰা নাই কাৰণ কামটো কৰিব লাগিব না কঠীয়াখিনি বিলাই আছোঁ এতিয়া আৰু এফালে হিচিক ধেমালি কৰি আছে বোকা খচি আছে চাওঁ তোমাৰ কোনে লগাই দিলে বোকা ইয়াত Mie. কোন মি হে তো ইয়াত কঠীয়া চিঠা বিলাই কেনে অলপ আগত যাব লাগিব ৰোৱনীখিনি উৰি আছে প্ৰায় 20 জনীমান ৰোৱনী আছে আজি মানে দুদিনত আমাৰ খেতি খতম হৈ যাব পূৰা আৰু এতিয়া বৰষুণ দিবলৈ ষ্টাৰ্ট হৈ গ'ল লাহে লাহে বৰষুণ দিছে আৰু এই পূৰা আৰু নামা 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 হৈ গ'ল তোমাৰ ষ্টেচন পাই গ'লোহি এতিয়া ভাড়াটো দিয়া ভাড়াটো 10 টকা ভাড়া মাৰি দিব মোক 10 টকা কি মাটি দিছা যে পইচা দিব লাগিব The next day. তো গাইজ কালি পথাৰ পৰা আহিলোঁ পথাৰ পৰা আহি মেলি ভাত চাত দিলোঁগৈ পথাৰত তো সেইখিনি ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ভাগৰো লাগিলে তো আজি নেক্সট ডে তো আজি এতিয়া মই কাকপথাৰ গৈ আছোঁ কাকপথাৰত বেংকত কাম আছে আৰু এইপিনে বায়ে কিবা বস্তু এটা অৰ্ডাৰ দিছে কৈছে তো সেইটো আহিলে তো কাৰেণ্টৰ বিল দিব লগা আছে তো এতিয়া এফালে স্কুটিত যাব লাগে স্কুটি ৰেডি তো বলক নেকি নাও মই ৰেডি হৈ গ'লোঁ এতিয়া স্কুটি ষ্টাৰ্ট দিব লাগে দি মেলি এফালে বা আছে যাব লাগে আৰু বতাহ বলি আছে আৰু এফালে কোলা কোলা ডাও ঐ ক'ত যোৱা হে পথাৰ না যোৱা ক'ত যোৱা ক'পা অঁ এতিয়া ঘৰত যোৱা নেকি ঘৰ ক'ত কোনডোখৰত আছে অঁ অঁ আহা তো গাইজ পুৰা একদম ডাৱৰ কোলা কোলা কৰি আনিছে কিন্তু বৰষুণ চাগে নিদিব তো গৈ থাকোঁ আৰু বেছি দূৰ নহয় তো গাইজ এইটো আগত মোৰ পাতা এটা গৈ আছে ক'ত যাওঁ ক'ত যাওঁ মই কাকলৈ যাম বেংকলৈ যাম পাৰ্চেল এটা আছে ব'ল হয় কিমান এইটো হলি মলি খাই পাৰ্চেল এটা আহিছিলে হেৰি বাও কিবা তো গাইজ কাকপথাৰৰ পৰা আহিলোঁ বেংকত সোমালোঁ কিবা কিবি কাম আছিলে কৰিলোঁ আৰু এতিয়া বৰষুণ দি আছে মানে তাত কাৰেণ্টৰ বিল দিলোঁ তাৰপৰা আহিলোঁ আহি থাকোঁতে ভিডিঅ' কৰা নহ'ল আৰু মোৰ লগত এটা দুৰ্ঘটনা হ'ল মানে মই স্কুটিৰ পৰা পৰিলোঁ স্কুটিখন ৰখাই দিছোঁ কেনেকুৱা অৱস্থা হৈ আছে আৰু এফালে চাওক মোৰ স্কুটিখন এদিকে অলপ এই গাঁতডাল অলপ ভাঙিলে অলপ স্ক্ৰেচ পৰিলে এদিকে আৰু ইয়াত স্ক্ৰেচ পৰিলে এডাল ভাঙি গ'ল মানে এইটো ছাইড পৰি গ'লোঁ মই আৰু এইখন অলপ ঢিলা হ'লে এইখন টাইট হৈ যাব কিন্তু এইখন নট এটা লগালে লাগি যাব তো ইমানখিনি দুখ পোৱা নাই মই অৱশ্যে ইয়াত অলপ ভৰিত দুখ পালোঁ এইখন দেখাব নাপায় মই নদেখাওঁ মানে অলপহে দুখ পালোঁ বেছি দুখ নাপাওঁ মানে স্কুটিখনে অলপ ধোকা দি দিলে মানে কেছটো কি হ'ল যে মই আহি আছিলোঁ মানে আগতে গাড়ী এখন লাহেকৈ ব্ৰেক মাৰিলে ব্ৰেক মৰাৰ পিছত মানে ময়ো লাহেকৈ ব্ৰেক মাৰিছিলোঁ ব্ৰেক মানে পিছ ব্ৰেকটো নাই আছিলে মোৰ পিছ ব্ৰেক নাই মানে ভালকৈ নাই তাৰ লাহেকৈ ব্ৰেক মাৰিলোঁ তাৰপিছত মানে ব্ৰেক মাৰোঁতে ব্ৰেক নালাগিলে পিছ ব্ৰেক নালাগিলে তো আপ ব্ৰেক মাৰিলোঁ আপ ব্ৰেকটো মাৰোঁতে মানে পূৰা হেৰি হৈ আছিলে বৰষুণ দি আছিলে মানে অলপ পিছলো হৈ আছিলে ৰাস্তাটো তো মানে ব্ৰেক মাৰোঁতে ব্ৰেকডাল লাগি ধৰিলে মানে ডাইৰেক্ট অকল লাহেকৈ জাষ্ট পৰিছোঁ মানে তো সেইটো হ'ল দুৰ্ঘটনা মানে হৈ থাকে হেলমেট পিন্ধি আছিলোঁ একো নহ'ল মোৰ অকল ভৰিত দুখ পাইছোঁ আঁঠুমাত এনেকুৱাকৈ তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ আজি দিনটো অলপ বেয়াকৈ গ'ল কালিটো ঠিকেই আছিলে কিন্তু আজি বেয়াকৈ গৈ আছে চাওঁ কি হয় তো বলক বাই বাই পৰি ল'লোঁ ন তো অলপ এনাৰ্জি গ'লগৈ তো ম'ম' চাওমিন এমিনে চুপ আছে অলপ খাই দিওঁ আপোনালোকেও খাই লওক